ডুবাইত মহাময় অভিনেত্ৰী শ্ৰী দেৱীৰ আকস্মিক মৃত্যু শোকাহত চলচ্চিত্ৰ প্ৰেমী অৱসান ঘটিল বলিউডৰ এক স্বৰ্ণিম যুগৰ কাইলৈ মুম্বাইত শেষকৃত্য সম্পন্ন হ'ব। বন বিভাগৰ নিযুক্তিলৈ চৰম অসন্তুষ্ট স্বয়ং মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ কাজিৰঙাত নিযুক্তি দিয়া হ'ব স্থানীয় যুৱকক। কাৰ্বি আংলঙত অব্যাহত অবাধ পাহাৰখনত অসহায় স্বীকাৰোক্তি প্ৰমীলা ৰাণীৰ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ সৰলীয়া তদন্ত দাবী কৰিলে ৰকিবুলৰ নামী বেনামী সম্পত্তিৰ বিটিচিৰ অবৈধ অস্ত্ৰ শস্ত্ৰ শীঘ্ৰে জব্দ কৰাৰ দাবী। মৰিগাঁৱত তিয়া জনগোষ্ঠীৰ দ্বিবাৰ্ষিক ৰাজ দৰবাৰ উদুলি মুদুলি মৰিগাঁৱৰ বিহুবৰী ৰাজ দৰবাৰত অংশ ল'লে 18খন তিৱা ৰাজ্যৰ ৰজাই। পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক ৰাজ দৰবাৰ। মৃত্যু হোৱা 5টা হাতীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অশ্ৰুসিক্ত নয়নেৰে মৃত হাতীৰ আত্মাৰ সদ্গতি কামনা স্থানীয় লোকৰ 10 ফেব্ৰুৱাৰীত দ্ৰুতগামী ৰেলৰ খুন্দাত নিহত হৈছিল হাতীকেইটা। বৰপেটাত হোলী উৎসৱৰ প্ৰস্তুতি তুংগত 28 ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত 5দিনীয়া হোলী উৎসৱ। হোলী গীতেৰে মুখৰ সত্ৰনগৰী আকাশ বজাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱৰ প্ৰস্তুতি। আক্ৰান্ত হৈ জনপ্ৰিয় অভিনেত্ৰী শ্ৰী দেৱীৰ আকস্মিক মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ এক বৰ্ণাঢ্য অধ্যায়ৰ অৱসান সমগ্ৰ বলিউডৰ লগতে শোকস্তব্ধ গুণমুগ্ধ। জাতি মাটি ভেটিৰ কথা পাহৰিলে সোণোৱাল চৰকাৰে দুমাহে পৰি ৰৈছে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন। খিলঞ্জীয়াৰ ভূমি অধিকাৰক লৈ চৰকাৰৰ লৰা ধেমালি। নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি দুয়োখন ৰাজ্যতে 27 ফেব্ৰুৱাৰীত ভোটগ্ৰহণ। অন্তিম প্ৰচাৰত বিভিন্ন ধৰণে ভোটাৰক আকৰ্ষণৰ চেষ্টা প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ। দুৰ্নীতি বিৰোধী পদক্ষেপ সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান। কৰ্মচাৰী পৰিষদৰ জনপ্ৰতিনিধিৰ দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণৰ দাবী। কৰ্মচাৰীক তুচ্ছ তাচ্ছিল্য নকৰিবলৈ চৰকাৰক সকিয়নি। অনুপস্থিত খিলঞ্জীয়াৰ সংখ্যাক লৈ এইবাৰ গোৰ্খা সমাজৰ অসন্তুষ্টি। আলফাৰ সম্পাদকক উভতি ধৰিলে বিভিন্ন গোৰ্খা সংগঠনে। চেতিয়াৰ ইতিহাস সম্পৰ্কীয় জ্ঞানক লৈ প্ৰশ্ন উত্থাপন। আৰু ৰাজ্যৰ বিভিন্ন ঠাইত পথ দুৰ্ঘটনাত 5জনৰ মৃত্যু। গহপুৰত নিজ গৃহত জুই লগাই এজনৰ আত্মহত্যা। বিক্ষিপ্ত ঘটনাত ৰাজ্যৰ আন আন ঠাইতো কেইবাজনো হতাহত। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰী দেৱীৰ দেহাৱসান। ডুবাই বিবাহ অনুষ্ঠানত অংশ ল'বলৈ গৈ আকস্মিকভাৱে মৃত্যুক খাব দিলে বলিউডৰ মহাময়ী অভিনেত্ৰীগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকী। গহপুৰৰ ৰাজগড়ত চাঞ্চল্যকৰ ঘটনা। নিজ বাসগৃহত অগ্নিসংযোগ কৰি আত্মহত্যা এজনৰ। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত। তীখা ভয়ংকৰ ঘটনা। একেটা পৰিয়ালৰে 4জনক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ। সংকটজনক অৱস্থাত আটাইকেইজনকে যোৰহাট মেডিকেল কলেজত ভৰ্তি। পাৰে চহৰীয়া ভাওনালৈ মাজত মাত্ৰ 3 দিন বাকী। ব্যাপক প্ৰস্তুতি ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত। এতিয়া সকলোকে আদৰিবলৈ সাজু জামুগুৰি হাটবাসী। অৰুণাচলৰ হেলিঙত নিউকুম উৎসৱ নিচিসকলে উদযাপন কৰে। এই উৎসৱ 8 দিনীয়াকৈ অনুষ্ঠিত হৈছে নিউকুম উৎসৱ। প্ৰতিভা আৰু সৌন্দৰ্যৰ সমাহাৰ হেৰুৱাই ভাৰতীয় চলচ্চিত্ৰ শ্ৰীহীন। ডুবাইত হৃদৰোগত আক্ৰান্ত হৈ বলিউডৰ সৌন্দৰ্য ৰাণী শ্ৰী দেৱীৰ প্ৰয়াণ। দেশৰ ছবি জগত শোকস্তব্ধ। সমালোচনাত জৰ্জৰ ৰকিবুল হুছেইনক ৰক্ষাৰ বাবে ভেৰণীয়া বাহিনীৰ কৌশল। অনিল ৰাজক দলৰ পৰা নিলম্বনৰ দাবী তুলি গোলাম নবী আজাদৰ ওচৰত ধৰ্ণা। নৱ শৰণীয়াৰো বিচাৰিলে সম্পত্তিৰ হিচাপ। দুমাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন। দলীয় কৰ্মী সাজু হোৱাৰ আহ্বান বিজেপিৰ ৰাজ্য সভাপতিৰ। চৰকাৰৰ অকৰ্মণ্যতা থাকিবলৈ ইলেক্ট্ৰনিক মিডিয়াক ৰঞ্জিত দাসৰ তোৰাজনা। পুনৰ কংগ্ৰেছে দখল কৰিব মেঘালয়। নিৰ্বাচনলৈ মাজত 2 দিন থকা অৱস্থাত প্ৰাগ নিউজৰ এক্সক্লুজিভ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী